ফিল হয় আৰু ডাঙৰ ডাঙৰ ইউটিউবাৰবিলাককো দেখা পাইছে চাগে। হেই গাইজ, ৱেলকাম বেক টু মাই চেনেল এণ্টিভাইৰাছ ব্লগছ। আজি কিবা এটা আনবক্সিং কৰিম গমে পাইছে, মই যদিও থাম্বনেইলত দিয়া নাই, এতিয়া মই দেখাব গৈ আছোঁ। আৰু সেইটো একচুৱেলি মেক্সিমাম কণ্টেণ্ট ক্ৰিয়েটাৰ হওক বা ইউটিউবাৰ হওক বা মানে ইনষ্টাগ্ৰামত ভিডিঅ' বনাওক বা ফেচবুকত ভিডিঅ' বনাওক, চবৰে মানে প্ৰয়োজন হয়েই এই বস্তুটো। আৰু প্ৰথম ইউটিউব খোলোতে বা প্ৰথম যেতিয়া নতুন ভিডিঅ' বনোৱা যায়, তেতিয়া ইমান পইচাও নাথাকে যে আমি বহুত দামী এটা বা 5-6 হাজাৰ টকীয়া এটা মানে সেই বস্তুটো ল'ম আৰু। তো ইমান পইচা খৰচা কৰিবৰ কাৰণে পইচা নাথাকে আৰু। তো বলকচোন ইমান কম কিমান দামত কি বস্তু আনিছোঁ, যিটো ইমান কামৰ বস্তু আৰু যিটো ইমান প্ৰয়োজন। তো বলক আমি এই ভিডিঅ'টো আৰম্ভণি কৰোঁ আৰু এই বস্তুটো আনবক্সিং কৰোঁ। এই বস্তুটোৱে হৈছে এইটো, এতিয়া ইয়াক আনবক্সিং কৰিম। চাকু এইটো আমাৰ ডেকাদা কেমেৰামেন। ডেকাদা হাই কৰি দি। অঁ, ইয়াক আমি আজি আনবক্সিং কৰিম এতিয়া। এইটোৱে এই বস্তুটো, এইটো তো এতিয়া আমি ইয়াক আনবক্সিং কৰিম। ইয়াতে আছে এখন বেগ কিবা, তাৰপিছত এইটোৱে হ'ল এই বস্তুটো। মানে গমেই পাইছে চাগে আপোনালোকে, ভিডিঅ' ক্ৰিয়েট কৰি থাকে। মই পঢ়ি লওঁ। তো প্ৰথমতে মাত্ৰ লগাই লওঁ কি বস্তুটো, আপোনালোকেও গমেই পাইছে। ইয়াক প্ৰথমতে লগাই ল'ব লাগিব ইয়াতে, তাৰপাছত ফিটিং কৰিব লাগিব ইয়াতে। হৈ গ'ল। তাৰপিছত কেনেকুৱানো দেখি এইটোৰ পৰা ভিডিঅ' বনালে সেইটো মই চাই লওঁ। তো এই চিষ্টেমত ধৰি পেলাই ভিডিঅ' বনাব পাৰিম, বা ব্লগ চগ বনালে এই চিষ্টেমত মই সেইটো মোবাইলো ইয়াতে লৈ পেলাই ভিডিঅ' কেনেকুৱা হয় মই দেখাম বাৰু। সেইটো এনেকুৱাকৈ আৰু এই বস্তুটোৰ ইমান কম পইচাতে আৰু এটা ফেচিলিটি আছে, মই দেখাই আছোঁ আপোনালোকক। যদি আপোনালোকৰ টেক চেনেল আছে বা ধৰি লওক আপোনালোকে যদি ক'ৰবাত মোবাইলটো থ'ব বিচাৰে, থৈ পেলাইও আপোনালোকে ভিডিঅ' বনাব পাৰে। আৰু এনেকৈ লৈ পেলাইও মানে ধৰি লওক অলপ কমফৰ্টেবল ফিল হয় আৰু ডাঙৰ ইউটিউবাৰবিলাককো দেখা পাইছে চাগে, ডাঙৰ গিম্বেল লয় আৰু গিম্বেল বহুত ফেচিলিটি আছে আৰু। তো সেইটো মোবাইল লৈ পেলাই মই দেখাই আছোঁ কেনেকুৱা মানে হেৰি কৰিব পাৰে। আৰু এনেকৈ ষ্টেণ্ড বাই মোডত থৈ পেলাইও মানে ভিডিঅ' বনাব পাৰে। আৰু এটা বস্তু পাহৰি গৈছিলোঁ, এইটোতো কিবা ৰিম'ট দিছে, ৰিম'ট। আৰু এখন হ'ল তাৰ জনম কুণ্ডলী, যিখনৰ প্ৰয়োজন নাই আমাৰ। তো ইয়াতে লিখা আছে কেমেৰা 360 iOS আৰু এণ্ড্ৰইড। আৰু ইয়াতে কিবা এটা চুইচ আছে, যিটো বোধহয় ব্লুটুথত কানেক্ট হ'ব নেকি। এইটো ব্লিংক কৰিছে, মানে ব্লুটুথটো অন কৰিলে চাগে দূৰত থৈ দিলেও চুইচ টিপি পেলাই ইয়াক মানে ৰেকৰ্ডিংটো অন কৰিব পৰা যাব। তো ঠিকে আছে বাৰু, গোটেইখিনি ঠিকে আছে। তো মই মানে মোবাইলটো এইডালত লগাই পেলাই চাওঁ কেনেকুৱা ধৰণৰ ভিডিঅ'টো কেনেকুৱা দেখা পায়, আৰু আপোনালোকে কমেণ্ট কৰিব কেনেকুৱা লাগিছে। মানে এইডালেদি ভিডিঅ'টো বনালে বেছি ভাল লাগিব নে। একচুৱেলি মোৰ সুবিধাও হ'ব, কাৰণ মোবাইলটো ক'ৰবাত ষ্টেণ্ড বাই মোডত থৈ পেলাইও মই কেতিয়াবা ভিডিঅ' বনাব পাৰিম। তো বলকচোন ইয়াতে লগাই লওঁ আগতে। এতিয়া ভিডিঅ' চলি আছে মানে এই ট্ৰাইপডডালৰ পৰা, এইডালে ট্ৰাইপডডাল যে এইডালৰ পৰা ভিডিঅ'টো চলি আছে। আৰু এইটো যে এই যে ব্লুটুথটো, এইটোৰো কি কাম এইটো মই দেখাই আছোঁ। তো বলকচোন গোটেইখিনি ট্ৰাই কৰি বলক। আৰু কেনেকুৱা পাইছে এইটো লৈ পেলাই ভিডিঅ' বনালে কেনেকুৱা পাইছে এইটো জনাব কমেণ্ট কৰি। ওপৰত যাই আছোঁ, য'ত মই ভিডিঅ'বিলাক আৰম্ভ কৰোঁ প্ৰথমতে, তো তাতে যাই আছোঁ। মোবাইলটো ৰাখি লৈছোঁ ইয়াতে। তাৰপাছত এইটো কানেক্ট কৰি লওঁ ৰ'ব। এইটো কানেক্ট কেনেকৈ কৰে এইটো অলপমান চাব লাগিব না। এইটো কানেক্ট কৰি লওঁ, তাৰপিছত চুইচ টিপিলে কেনেকৈ ভিডিঅ' ষ্টাৰ্ট হয় সেইটো চাম। ঠিক আছে গাইজ, আনবক্সিংটোতো চালেই। মানে এতিয়া মোবাইলটো এতিয়া ট্ৰাইপডডালতে লগাই থৈ দিছোঁ। বক্সৰ ভিতৰত বিশেষ একো নাই, চাওক একো বিশেষ একো নাই। এইটো মনাখন আছে আৰু কিবা এখন জনম কুণ্ডলী হৈছে, যিখন কামত নাহে, চবতে দিয়ে। আৰু এইটো ৰিম'টটো হৈছে, ৰিম'টটো কিন্তু একো কানেক্ট কৰিব পৰা নাই এতিয়ালৈকে, কেনেকৈ কানেক্ট কৰে চাব লাগিব। আৰু এইটো বক্সটো
মানে ইমান কম ৰেঞ্জৰ ভিতৰত ল'ব পাৰে আৰু নতুন এজন কণ্টেণ্ট ক্ৰিয়েটাৰ হিচাপে বা নতুন এজন ইউটিউবাৰ হিচাপে কোনোবাই যদি বেছি পইচা খৰচ কৰিব নিবিচাৰে বা ধৰি লওক নতুনত পইচা বেছি নাথাকেও হাতত আৰু নিজৰ পকেটৰ পৰা বেছি পইচা খৰচ কৰিলেও বেয়া হৈ যায় তো এইটো মানে ইউজফুল আৰু মানে কামত আহে আৰু তো ভিডিঅ'টো কেনেকুৱা পালে কমেণ্ট কৰি জনাব ভাল লাগিলে লাইক কৰিব আৰু চেনেলটো যদি নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰিব অহাকালি আকৌ এটা ভিডিঅ' আহিব যাই আছে যিটো তাৰমানে নেকি একলেণ্ডত যাম তো সেইটোত অলপমান মস্তি হ'ব যাই আছে সেইকাৰণে যদি চেনেলটোত নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি থৈ দিব আৰু কিছুমান ভিডিঅ' মানে আপডেট দি থাকিম এতিয়া ক'ৰবাত মানে বেলেগ জেগাত যোৱা প্লেনিং কৰি আছোঁ তো আজিলৈ বাই বাই